की भारत माता की वंदे मातरम वंदे मातरम नरेंद्र मोदी जी जिंदाबाद जिंदाबाद मोदी जी जिंदाबाद जिंदाबाद मोदी जी जिंदाबाद जिंदाबाद भारत माता की जय भारत माता की जय भारत माता की जय লাংফেৰ বাসিন্দা হৈ যোৱা এপ্ৰিল 22 তাৰিখ যিটো পেহেলগামত সন্ত্ৰাসবাদীয়ে নিশংকৰ লোকক যি 28 গৰাকীক তেওঁলোকক হত্যা কৰিলে তাৰ ওপৰত আমাৰ ভাৰত দেশৰ আমাৰ আৰ্মি এয়াৰ ফ'ৰ্চ দেশৰ নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত পাকিস্তান যি সন্ত্ৰাসবাদীক সিহঁতৰ লগত যিটো যুঁজাযুঁজি হৈছে তাৰে ওপৰত আমি আজি লাংফেৰ বাসিন্দা হৈ আমাৰ দেশৰ যে আৰ্মিসকলৰ কাৰণে মনোবল শক্তি দিয়াৰ কাৰণে আজি আমি এইখিনি ত্ৰিৰংগাৰ যাত্ৰা সভাৰ আমি আয়োজন কৰিছোঁ। গতিকে আমাৰ ভাৰত দেশ আগৰ ভাৰত নহয়, এতিয়া আমাৰ দেশৰ নৰেন্দ্ৰ মোদীজীৰ ভাৰত দেশ হয়। গতিকে আহি থকা দিনতো আমাৰ ভাৰত দেশ বিশ্ব গুৰু স্থান নিশ্চয় হ'ব। অকল লাংফেৰতে কৰিছে নে আৰু ক'ৰবাত কৰিছে? সমগ্ৰ ভাৰততে আমি আৰ্মিসকলৰ কাৰণে ছাপৰ্ট কৰিছোঁ। তেওঁলোকে যে ঘৰ মাটি বাৰী এৰি যে দেশৰ কাৰণে তেওঁলোকে যিটো প্ৰাণ ত্যাগ কৰি দেশৰ সকলৰ কাৰণে তেওঁলোকে ৰক্ষা কৰিছে, তাৰ বাবে আমি তেওঁলোকৰ যিমানটো পৰিয়াল আছে তেওঁলোকৰ মনোবল শক্তি কৰিবলৈ কাৰণে আজি এই সভা আয়োজন কৰিছোঁ। ইতিমধ্যে সমগ্ৰ ৰাজ্যে গম পাইছে পেহেলগামৰ পাকিস্তান সমৰ্থিত উগ্ৰপন্থীসকলে নিৰীহ 27 জন জনসাধাৰণক যিটো হত্যা কৰিছে, সেই উগ্ৰপন্থী ক্লীনৰ কাৰণে ভাৰত চৰকাৰে যিটো পদক্ষেপ লৈছে, গতিকে এই পদক্ষেপ সমগ্ৰ ভাৰত ৰাইজ আমি এক আছোঁ চৰকাৰৰ লগত, সমগ্ৰ ভাৰত ৰাইজে আৰ্মিৰ লগত আমি এক আছোঁ। এই মনোবল শক্তিটো বঢ়াবৰ কাৰণে আজি ত্ৰিৰংগা যাত্ৰাটো লোৱা হয়। ইতিমধ্যে আমাৰ পেহেলগামত যি আমাৰ দুৰ্ঘটনা ঘটিছিল, 28 জন নিৰীহ ব্যক্তিক পাকিস্তান সমৰ্থিত উগ্ৰপন্থীয়ে আমাৰ যি 28 জনক হত্যা কৰিছিল, আৰু এই হত্যাৰ সংক্ৰান্ততে আজি আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সংগতি ৰাখি বকলীয়াঘাট আমাৰ লাংফেৰ বিজেপি মণ্ডলৰ ফালৰ পৰাও আমি আজি এই পদযাত্ৰা কৰিছোঁ। কাৰণ আমি এই পদযাত্ৰাৰ কাৰণ হৈছে আমি যি আমাৰ ইণ্ডিয়ান আৰ্মি আৰু লগতে তেখেতসকলৰ পৰিয়ালবৰ্গক আমি মনোবল যোগাবৰ বাবে, আৰু তেখেতসকলে যাতে সুস্বাস্থ্য থাকে সাহসেৰে।